আমাৰ মেনেজমেন্টৰ কৰ্তৃপক্ষক জনাব লৈছোঁ যে আমাৰ এই আন্দোলন কাৰ্যসূচী হাতত লোৱাৰ মেইন কাৰণ হ'ল আমাৰ ৰাজ্যিক বিদ্যুৎ পৰিষদৰ 3টা কোম্পানী উত্তৰ হৰিয়া এই কোম্পানী 3টাৰ মেনেজমেন্টৰ চেয়াৰমেন আৰু MD সকলৰ কাৰণে আজি আমাৰ এই আন্দোলন কাৰ্যসূচী হাতত ল'ব লগা হ'ল। আমাৰ ইউনিয়নে সদায় আলোচনাৰ মাধ্যমেৰে আমি সমস্যাৰ সমাধান বিচাৰোঁ, কিন্তু মেনেজমেন্টৰ ওচৰত আমি ইমান দিনেই লেটাৰ পত্ৰ দি পেলাই আলোচনাত বহি পেলাই সমস্যা সমাধান এতিয়াও আমাৰ সম্পূৰ্ণভাৱে গঢ়ি নুঠিলে। সেইকাৰণে আজি আমি এই আন্দোলন কাৰ্যসূচী হাতত ল'ব লগা বাধ্য হ'লোঁ। আমাৰ আজি এই আন্দোলন অসমৰ চাৰিও প্ৰান্ততে আমাৰ আন্দোলন 2 ঘণ্টীয়া আন্দোলন কাৰ্যসূচী চলি আছে। আগন্তুকৰ আমাৰ আন্দোলন 3 দিয়াক আন্দোলন আমাৰ ধুবুৰী অধিৱেশনত আমি লৈছিলোঁ। মেনেজমেন্টক আমি সকলোৱে দিছিলোঁ যে আমাৰ দাবীসমূহ যদি পূৰণ নহয় তেতিয়াহ'লে আমি আন্দোলনত নামিম আৰু এই আন্দোলনৰ পথত আজি আমি আগবাঢ়িছোঁ। এই আন্দোলনৰ পৰা আপোনালোকক মেনেজমেন্টক জনাব বিচাৰোঁ যে আমাৰ দাবীসমূহ যদি আমাৰ 12টা দাবী আমি হাতত লৈছোঁ, এই 12টা দাবী যদি আমাৰ কাৰ্যসূচী নকৰে তেতিয়াহ'লে আমাৰ নেক্সট আমাৰ কাৰ্যসূচী আছে 13 তাৰিখ ৰাতিপুৱা 11:05 বজালৈ আৰু 29 তাৰিখ আছে 24 ঘণ্টীয়া সা সঁজুলি বন্ধ আৰু পেন আৰু টুল ডাউন আছে। আমাৰ দাবী আছে মূল দাবী আমাৰ হাতত লোৱা হৈছে 12টা দাবী। তাৰ মাজত আছে 3য় 4ৰ্থ শ্ৰেণীৰ পদোন্নতি দিয়াৰ ব্যৱস্থা কৰক আৰু ছাৰ্ভিচ ৰুল মেনুৱেল ব্যৱস্থা কৰক। 3 নম্বৰত অসম বিদ্যুৎ কোম্পানী লিমিটেড কৰ্মচাৰীসকলৰ APGCL AGCLৰ দৰে প্ৰমোশ্যন পিৰিয়ডৰ এবছৰীয়া বকেয়া ধন ৰাখি আদায় দিয়ক। তাৰ মানে কি বকেয়া ধন আমাৰ 17 বছৰ চাকৰি হ'ল। আমি 17 বছৰৰ চাকৰিত আমাৰ প্ৰভিজনেল পিৰিয়ড আছিল 2 বছৰ। তেতিয়া 2 বছৰ প্ৰভিজনেল পিৰিয়ডৰ আমাৰ 1 বছৰৰ প্ৰভিজনেল আমাক পাব লাগে। আজি 17 বছৰ হ'ল মেনেজমেণ্টে আমাক এই পইচাটো ওলোৱাই দিয়া নাই, কিন্তু 2টা কোম্পানীক AGCL আৰু APGCLক ইহঁতে পইচা ওলোৱাই দিছে, কিন্তু আমাৰ APDCL কৰ্মচাৰীসকলক এতিয়ালৈকে আমাৰ এবছৰীয়া পইচাটো আমি পোৱা নাই। সেয়াত এইটো দাবী আছিল। আৰু নগদবিহীন চিকিৎসা পৰিৱৰ্তন ব্যৱস্থা কৰক। অসম শক্তি উৎপাদন নিগমৰ জৰিয়তে ৰাজ্যক বিদ্যুৎ উৎপাদন স্বাৱলম্বী কৰি তোলক ব্যৱস্থা কৰক। ITI প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মচাৰীসকলৰ এটি সুকীয়া দৰমহা গাঁথনি আদায় দিয়াৰ ব্যৱস্থা কৰক। 33 kV আৰু 11 kV নিয়ন্ত্ৰণ কক্ষসমূহলৈ আমাৰ প্ৰাইভেটেশ্যনত যাই আছে, সেইবিলাক আমাক ঘূৰাই দিয়ক। বন্ধৰ দিনত আমাৰ মিটাৰ ৰিডাৰসকলে বা যিকোনো মানুহে আমাৰ কৰ্মচাৰীসকলে কাম কৰি আছে, সেই বন্ধৰ দিনত বন্ধ আমি নাপাওঁ। সেই বন্ধত আমাৰ এলাউন্স দিয়াৰ কম্পালচৰি এলাউন্স দিয়াৰ ব্যৱস্থা কৰক। মেনেজমেণ্টক কৈছোঁ আমি এতিয়াও আমাৰ কম্পালচৰি এলাউন্স নিদিয়ে। বন্ধৰ দিনত আমি দিন নাই ৰাতি নাই আমি ডিউটি কৰিব লাগে। মেনেজমেণ্টে এইটো আমি আলোচনাৰ মাজত ইমানবাৰ কৈ আছোঁ যে আলোচনা আপোনালোকক বহি আমাৰ সমস্যাবিলাক সমাধান কৰক, কিন্তু এতিয়াও সমস্যা সমাধান কৰি নিদিয়ে। এইকাৰণে আমি আন্দোলনসূচী আমাৰ তীব্ৰ গঢ়ি তুলিছোঁ। নতুনকৈ পৰিৱৰ্তন আজি ছুটি নিয়ম বাতিল কৰি আগৰ পুৰণাৰ দৰে আমাৰ ছুটিবিলাক ঠিক ঠাক কৰি ৰাখক। অস্থায়ী কৰ্মচাৰীসকলক স্থায়ী নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। যেতিয়ালৈকে স্থায়ী নিযুক্তি নহয় তেতিয়ালৈকে সময় কামসূচী মূল্যৱান দিয়াৰ ব্যৱস্থা কৰক। আজি অস্থায়ী চাকৰি আমাৰ বহুত আছে। আজি অস্থায়ী চাকৰিৰ কাৰণে আমাৰ APDCLখন চলি আছে। মই ভাবোঁ বা আমাৰ ইউনিয়নে ভাবে এই অস্থায়ী চাকৰি নহ'লে আজি মেনেজমেণ্টে চলিব নোৱাৰে। এই অস্থায়ী চাকৰিয়াবিলাকক কিয় আজিলৈ নিয়মীয়াকৰণ কৰিব নোৱাৰিলে? এইটো আমাৰ বৃহত্তম দাবী যে এই আমাৰ আউটচোৰ্চবিলাকক শীঘ্ৰেই নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক, পেঞ্চন দিয়াৰ ব্যৱস্থা কৰক। এইখিনি আপোনালোকৰ তৰফৰ জৰিয়তে আমি মেনেজমেণ্টক সকীয়াই দিব বিচাৰিছোঁ। ধন্যবাদ।